এভৰিৱান আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ ভাবিছোঁ ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু দিনটোত কি কৰি যাওঁ তেতিয়া দেখুৱাবলৈ ভাল হ'ব সেইকাৰণে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ চাই থাকিব আপোনালোকে আৰু এতিয়া বাজিছে 6টা খুব ঠাণ্ডা গা পা ধুই আহিলোঁ এতিয়া বেটা দুটি শুই আছে বলকচোন চাওঁ কেনেকৈ শুই আছে দুইটি বলক এতিয়া মই গৈ আছোঁ ৰুমলৈ ৰুমটো আমি লাইটটো এনেকৈ ৰাতি কাগজ এখনে মেৰিয়াই দিওঁ কাৰণ ইহঁত দুটা একেবাৰে আন্ধাৰত শুব নোৱাৰে আৰু এতিয়া মই গৈ আছোঁ মনে মনে ইহঁত দুটাক দেখুৱাবলৈ চাব দেই কেনেকৈ শুই আছে এই দুটি দীপ আৰু নীলে পূৰা শুই আছে আৰু মই মাতোঁ মৰমতে শুন আৰু মন বুলি এই দুটি শুই আছে ৰাম লক্ষ্মণ বহুতে নাম দিয়ে ইহঁতক কোনোবাই ল'ব কুশ কোনোবাই ৰাম লক্ষ্মণ এয়া শুই আছে এয়া উঠিলে মানে দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো এইফালে আমাৰ দীপ আৰু নীল মানে পোনে সাৰ পালে আৰু দেই আৰু আজি মানে সৰু বেটাই ৰাতি খুব কান্দিলে কেতিয়াবা কান্দে এনেকৈ মাজে মাজে সপোন দেখিলে মানে আনো কি সপোন দেখিলা আজি কোৱাচোন কেলৈ কান্দিছিলা ক'ব চাব দেই কি দেখিলে আকাশত উৰি আছিলা তাৰপাছত তাৰপিছত টিঙত পৰি গৈছিলা অলপ বাচিছা আৰু শুন তুমি দেখিলা নি কিবা সপোন তুমি নাই দেখা এনেকৈ তুমি বচাই দিলা ভাইটিক কেনেকৈ ভাইকটো পৰি গৈছে দাদাটোৱে বচাই দিলে হাতখন পাতি তোমাৰ বডি আছে এতিয়া চবকে কৈ দিয়াচোন গুড মৰ্ণিং আমাৰ দীপৰ বহুত বডি আছে দেই এতিয়া চবকে কৈ দিয়া গুড মৰ্ণিং কোনে ক'বা গুড মৰ্ণিং দুইটা কোৱা ভাইটি কৈ দিয়া গুড মৰ্ণিং এভৰিৱান কৈ দিয়া বেয়া পাব নহ'লে তোমাক নীল বেড বয় বুলি ক'ব নকয় গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া তোমাক বেয়া পাব এতিয়া ধুনীয়াকৈ কৈ দিয়া ঢেৰ বডি আছে তোমাৰ ন দেখিছেনে সিহঁতৰ কেনেকৈ কথা কিমান কাহিনী বনাই বনাই ক'বলৈ শিকিছেগৈ আৰু লাহেকৈ দেই তুমি যে গুড মৰ্ণিং নাই কোৱা চবেই বেয়া পাইছে গুড মৰ্ণিং কৈ দিয়া পটককৈ গুড মৰ্ণিং কৈ দিয়া হাই গুড মৰ্ণিং হাই হেল্ল' কৈ দিয়া এইফালে এতিয়া মই গৈ আছোঁ বাৰীলৈ ভাবিছোঁ দালিত অমিতা দিম বুলি এইফালে কৈছোঁ অমিতা পাৰিলা নেকি এইবোৰ অমিতা ধেৰ লাগি আছে এতিয়া ৰাতিপুৱা খাবৰ কাৰণে ভাতৰ লগত এয়া বেঙেনা আৰু আলু আৰু চয়াবিন দি ভাজিম ভাবিছোঁ তাৰপিছত দাইল আৰু অমিতা কচু বনাইছোঁ আৰু কণী বইল কৰিছোঁ আজি এনেকৈ খাম দাইল মানে আমাৰ নবনালে নহয়ে বেটা দুটি খুৱাব লাগে যে অকণমান দাইল নহ'লে সিহঁতে খাব নোৱাৰে সেইকাৰণে দাইল অকণ থাকেই আমাৰ তাৰপাছত বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো এইফালে এতিয়া ওলাই হৈ গ'ল এতিয়া যাওঁ স্কুললৈ ইহঁত দুটাক লৈ আজি দেৰি হ'ল এয়া লৈ লৈছোঁ শিলিখাকেইটা খাই খাই গৈ থাকিম ৰাস্তাত ব'লক গৈ থাকোঁ ন ব'লক স্কুল যাওঁ দেই
বাই বাই কৈ দিয়া বাই বাই হাতে দেখুৱাই দিয়া আজি স্কুলত সোনকালে আহি পালোহি প্ৰাৰ্থনা কৰিবলৈ হোৱা নাই আৰু ইহঁতে পূৰা খেলিছে কি পালা তুমি সেইডাল পিন্ধি ল'লে হলো কি কৰি আছা স্কুলৰ পৰা আহি আছো কৈ দিয়া আৰু এইটো কি খাইছা পপকৰ্ণ আৰু এইফালে ভাইটিয়ে ছাগলী কুকুৰ যিমান যি পাইছে চবকে দি দি আহি আছে ব'লা ভাগৰ লাগি গৈছে দেই হয় নাই বেটা খোজকাঢ়ি ভাগৰ লাগিছে নি তোমাৰ আজি স্কুলত কি পঢ়িলা আৰু কি পঢ়িলা দিছে আৰু ডাঙৰ বেটাই ভাইকক ধুনীয়াকৈ ছাতি সুমিয়াই লৈছে সুমিয়াই লোৱা ভাইটিক দুইটা সোমাই লোৱা হে ভগৱান এইকেইটা দেখুৱাই দিবা হা মই মানে কিবা এটা কৰি আছিলোঁ তাৰপিছত সিহঁতি দুটাই মোৰ গোটেই লিপষ্টিক আৰু নাৰিকলৰ তেল লগাই মানে গোটেই এটা ৰঙা এটা পূৰা তেল হৈ আছে চাব দেই তহঁতৰ কাম নাই কেলে গোটেই লিপষ্টিকটো শেষ কৰি পেলালা কি বনিলা তুমি সেইবোৰ হে কালিয়া বুট ওচৰলৈ আহাচোন ইমান ধুনীয়া লাগিছে আৰু এতিয়া গধূলি হ'লহি এইফালে চাওক আন্ধাৰ হ'ল এইফালে এতিয়া মই চাহকণ গৰম কৰিছোঁ আৰু এয়া এতিয়া চাহ বাকি লৈছোঁ এয়া বেটাহঁতৰ কাৰণেও লৈছোঁ এয়া বেটাহঁতৰ কাৰণে পপ এটা এনেকৈ গৰম পানীত গুলি লৈছোঁ সিহঁতক এতিয়াই খুৱাম এথনিৰ পৰা যিটি খায়ে আছে ইহঁতে আলহী আহিলে আলহীৰ লগতো খালে তাৰপাছত এতিয়া আমি খাই লওঁ তেতিয়াহ'লে চাই থাকিব আপোনালোকে ভিডিঅ'টো এইফালে আমাৰ পোৱালি দুটা আহি গ'ল দেই সেই এনেকৈ নক'বা আকৌ এতিয়া তোমালোকে কি কৰিবা চাহ খাই কি কৰিবা কিতাপ পঢ়িম দেই এইবোৰ ক'বা শিকিলা এনেকৈ কৈছা যে এনে ক'লে বেয়া পাব নক'বা আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কাইলৈ আহি আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে চাই থাকিব আপোনালোকে আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ বাই 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 দি দিয়া ধুনীয়াকৈ দিয়া বাই বাই ধুনীয়াকৈ দিয়া সেনেকৈ নহয় এনেকৈ বাই 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 বাই